হেল্ল' এণ্ড গুড মৰ্ণিং সকলোকে। মই অমৃত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত। আজি শাওনৰ প্ৰথমটো সোমবাৰ, তো ওলাই আহিছোঁ মন্দিৰলৈ বুলি। আমাৰ তেজপুৰতে থকা হলেশ্বৰ মন্দিৰলৈ আহিছোঁ। তো অলপ চাকি শৰাই দি শাওনৰ যিটো প্ৰথম সোমবাৰ ভালকৈ খুব ধুনীয়াকৈ জ্বলাই শৰাই দি পেলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে আগন্তুক দিনবোৰ মোৰ ভালে যাওক, যাতে আপোনালোকৰো ভালে যাওক। ইফালে মোৰ লগতো আহিছে, আজি ভাইটি এজন আহিছে। তো বলক আমি ভিতৰলৈকে যাওঁ। আপোনালোকক বাকীখিনি বস্তু মই দেখাই আছোঁ। গোটেই মন্দিৰটো মই দেখাব চেষ্টা কৰিম। ধন্যবাদ। তো ইতিমধ্যে আমি মন্দিৰৰ ভিতৰলৈকে সোমাই আহিলোঁ। দেখা পাইছোঁ ইয়াত যেনেকৈ বিভিন্ন ধৰণৰ পূজা সামগ্ৰীৰ দোকান আছে। তো কিছু বস্তু আমি ঘৰৰ পৰা লৈ আহিছোঁ আৰু কিছু বস্তু আমি ইয়াৰ পৰা ল'ম, লৈ পেলাই ভিতৰৰখিনি দেখাই আছোঁ আপোনালোকক। তো আমি মন্দিৰৰ প্ৰথম দুৱাৰেদি ভিতৰলৈ সোমাই আহিলোঁ। যিহেতু দেখা পাইছে আজি বহুত মানুহ, তো চাকি ধূপ ধুনীয়াকৈ জ্বলাই লওঁ। জ্বলাই লৈ পেলাই বাকীখিনি মই দেখাই আছোঁ আপোনালোকক। চাকি ধূপ জ্বলাই আহি হাত মুখ ধুই ল'লোঁ। আজি দেখা পাইছে কিমান গাড়ীয়ে ভৰি আছে আজি। তো ব'লক আমি পিছফাললৈকে যাওঁ, মানে মন্দিৰৰ বেক চাইডলৈকে যাওঁ। বাকীখিনি বস্তু আপোনালোকক দেখাব মই চেষ্টা কৰোঁ। ইতিমধ্যে আমি আহিলোঁ, চাকি ধূপ জ্বলালোঁ। আপোনালোকক আৰু এটা বস্তু দেখাব বিচাৰোঁ। এইটো আপোনালোকে দেখা পাইছে, এইটো মন্দিৰৰ বহুত পুৰণি পুখুৰী হয়। তো আজিৰ পৰা কেইবাবছৰমানৰ আগতে এই পুখুৰীৰ মাজত এটা মহাদেৱৰ মূৰ্তি এনেকৈ মানে স্থাপনা কৰা হ'ল, য'ত বহুত মানুহ আহে, চাবলৈ আহে, চাকি ধূপ জ্বলাব আহে। তো আপোনালোকে দেখা পাইছে কি ধুনীয়া এটা পৰিৱেশ। এইফালে মানুহ অহা যোৱা কৰি আছে, তাত গৈ ধুনীয়াকৈ চাকি ধূপ ধুনীয়াকৈ জ্বলাই আছে। তো আপোনালোকে আহিব পাৰে এইটো চাবৰ কাৰণে। তো ইতিমধ্যে আপোনালোকে দেখা পালে গোটেই মন্দিৰৰ পৰিৱেশটো। আজি যিহেতু শাওনৰ প্ৰথমটো সোমবাৰ, তো বহুত মানুহ আহিছে ইয়াত চাকি ধূপ জ্বলাই আশীৰ্বাদ ল'বলৈ আহিছে। ঠিক তেনেকৈ আমিও আহিলোঁ, চাকি ধূপ জ্বলালোঁ, আশীৰ্বাদ ল'লোঁ, যাতে গোটেই বছৰটো ভালকৈ যায়, তাৰ লগতে ধৰক আপোনালোকৰো ভালকৈ যায়। তো তাৰ বাবে আশীৰ্বাদ ল'লোঁ। তো ব্লগটো বেছি দীঘলীয়া নকৰোঁ আজি, কাৰণ এটা চিম্পুল ব্লগ। আহিছিলোঁ চাকি ধূপ জ্বলাবৰ কাৰণে। আপোনালোকক ভাবিলোঁ অলপ দেখাওঁ কেনেকৈ কি হৈ আছে। তো তাকে অলপমান দেখাব চেষ্টা কৰিলোঁ, মন্দিৰৰ পৰিৱেশটো দেখাব চেষ্টা কৰিলোঁ। তো ব্লগটো আজি ইয়াতে সমাপ্ত কৰোঁ। তো যদি ভিডিঅ'টো ভাল পালে প্লিজ চেনেলটোক মৰম দিব, তো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। জয় অসম।